ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেশৰ প্ৰথমটো জীৱ জন্তুৰ বাবে কোৱাৰেণ্টাইন সুবিধা স্থাপন কৰা হৈছে? উত্তৰ জিম কৰবেট পাৰ্ক। শেহতীয়াকৈ বাতৰিত দেখা পোৱা পাতৰ নাকযুক্ত বাদুলি সাধাৰণতে কোনখন ৰাজ্যত পোৱা যায়? কৰ্ণাটক। বাতৰিত দেখা পোৱা শুকাবৈকিয়া নদী কোন ৰাজ্যত অৱস্থিত? উৰিষ্যা। কোন বছৰত ক্লাইমেট এম্বিশন সামিট আয়োজন কৰাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰসংঘৰ সচিবে? 2023 চন। সাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? কেৰালা। বিৱৰ্তনৰ পিতৃ হিচাপে কাক জনা যায়? চাৰ্লছ ডাৰউইন। পৃথিৱীৰ ওচৰত আৰু 10 কিলোমিটাৰ ওখলৈকে বিস্তৃত বায়ু অঞ্চলক বোলে ট্ৰোপোস্ফিয়াৰ। কোনখন দেশক জনপ্ৰিয়ভাৱে বতাহৰ চকলৰ ভূমি বুলি জনা যায়? নেদাৰলেণ্ড। পাণ্ডাৰ প্ৰধান খাদ্য কি? উত্তৰ বাঘ। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বাঘ আছে? উত্তৰ মধ্যপ্ৰদেশ। ভাৰতৰ আটাইতকৈ সৰু বাঘ সংৰক্ষিত বনাঞ্চল কোনটো? বৰবাগ সংৰক্ষিত বনাঞ্চল। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নাইৰোবি, কেনিয়া। পৃথিৱী পৃষ্ঠৰ পৰা ওজন স্তৰৰ উচ্চতা কিমান? 15 পৰা 30 কিলোমিটাৰ। কি সংৰক্ষণৰ বাবে চিপকো আন্দোলন আৰম্ভ কৰা হৈছিল? বনাঞ্চল। কোন বছৰত ইক'চিষ্টেম শব্দটো প্ৰথম ব্যৱহাৰ কৰা হৈছিল? 1935 চনত। ভাৰতৰ কোনটো জৈৱমণ্ডল প্ৰথমে ইউনেস্কোৰ বিশ্ব নেটৱৰ্কত অন্তৰ্ভুক্ত হৈছিল? নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস উদযাপন কৰা হয় কিমান তাৰিখে? 22 মে। পৰিৱেশ দিৱস 2021 বিষয়বস্তু কি? পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ। বিশ্ব পৰিৱেশ দিৱস 2020 বিষয়বস্তু কি আছিল? প্ৰকৃতিৰ বাবে সময়। নন্দদেৱী বায়ু ৰিজাৰ্ভ ক'ত অৱস্থিত? উত্তৰাখণ্ড। কাৰ্বন ডাই অক্সাইডক কিয় সেউজ গৃহ গেছ বুলি কোৱা হয়? কাৰ্বন ডাই অক্সাইডে তাপ শোষণ কৰে বাবে। কোনটো গ্ৰহক জলীয় গ্ৰহ বুলি জনা যায়? পৃথিৱী। কুদ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? কৰ্ণাটক। পাৰ্বতী আৰ্ক চৰাই অভয়াৰণ্য কোনখন ৰাজ্যত? উত্তৰ প্ৰদেশ। পৰিৱেশ বিজ্ঞানী স্থায়ী অৰ্থনীতি কোনটো আন্দোলনৰ শ্লোগান আছিল? চিপকো আন্দোলন।